ফুটপাথত কেনেকুৱাকৈ লগাইছোঁ সেইটো কাৰণে অহা হৈছে বহুত বহুত ধন্যবাদ আপোনালোকে ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ এনি টাইম বিজি হৈ থকা যি ৰোডৰ সন্মুখতে থকা ডাউন টাউনৰ এই মলখনৰ বিষয়ে আপোনালোকে হয়তো নিশ্চয় শুনা নাই কিছুমানে হয়তো নিশ্চয় শুনা নাই আজি এই মলখনত আমাৰ অসমৰ জনপ্ৰিয় এজন অভিনেতা আহিছে মানে অভিনেতা ক'ব লাগিব এতিয়া সুকুৰ আলী দা আপোনালোকে সকলোৱে তেওঁক চিনি কালি আজি আমি ইব্ৰাহিমহঁতৰ লগত শ্বুটিং কৰিব ওলাই গ'লো পুৰা বাইকত ডিজিটেল ৰাজেন্দ্ৰ আছে এইটো হৈছে আমাৰ জি এছ ৰোডৰ পৰা আমি আচলতে আমি জি এছ ৰোডৰ মাজেৰে ক'লৈ যাব বিচাৰিছোঁ আপোনালোকক সকলো কথা জনাই আছোঁ আহক বলক আমাৰ লগত ভিডিঅ'টো আৰম্ভ So hey guys, good afternoon. আৰু মানে ড্ৰেছ পাতি দেখি আপোনালোকে গমেই পালে চাগে ক'ত আহিছোঁ আৰু ক'ত আহিছোঁ মানে যাই আছোঁ মানে এতিয়া ডিউটিত যাই আছোঁ কিহৰ কাৰণে গৈ আছোঁ আজি দিনটো হ'বলগীয়া আছে পুৰা ফেণ্টাষ্টিক তাৰ আগতে এটা মেংগ' ফ্ৰুট খাই লওঁ সেইটো হৈছে মেংগ' ফ্ৰুট এনাৰ্জিটো অলপ অকণমান লৈ ল'ব লাগিব আৰু দিছে ইব্ৰাহিমিয়া চেছ ফাইনেলি আৰু লগত আহিছে এইটো মজা কিন্তু তাৰ কাৰণে নাই এইটো চৰি ব্ৰ চৰি আছে এই মলখনৰ বিষয়ে গম পাই সুকুৰ আলী দা আজি এই মলখনত আহিছে আহকচোন ভিডিঅ'টো কেনেকুৱা মানে কি কৰে তেখেত চ' গাইজ আজি আমাৰ ষ্ট'ৰত কোন আহিছে আপোনালোকক দেখাই আছোঁ এজন চেলিব্ৰিটি আহিছে আমাৰ ছাৰ আমাৰ সুকুৰ দা আহিছে ইয়াতে ত' দাদাজন ইয়াতে আহিছে তেওঁৰ লগত আমি ফাইনেলি চাৰ্ট দেখাইছোঁ ছাৰক চাৰ্টবিলাক ভাল লাগিছে নে আপোনাৰ এল সাইজ লাগে ন এল সাইজ ইফালে দেখাই আছে এটা চাওক এটা স্মল হৈ যাব আপোনাৰ ইয়াতকেও সৰু চাইজ লাগিব চাগে লাষ্ট আছে একবাৰ ট্ৰাই কৰি চাওক আপুনি কৰি আছোঁ ছাৰ আপোনাক টেনশ্যন নল'ব ট্ৰাই কৰি চাওক এটো হৈ গৈছে এগোটো হৈ গৈছে টুলছৰ সাইজটো অলপ সৰু হয় হৈছে না এটো হৈছে বগা পেনৰ লগত মিলি যাব এটো হৈ যাব পেনটো লৈছে পেনটো হৈছে এটো স্মল হয় আপোনাৰ এটো বাই 140 হ'ব 40 বাই 140% বাই 50% কিমান আহিব চাচোন টেষ্ট আছে সেইটো কেলকুলেট মাৰচোন 1679 নশ ছাৰ 900 মান আহিব 1679 40 আপোনাৰ 1099 আহিব আপোনাৰ এটা সাইজটো নাই হোৱা না তোটো কিমান আছিল মোৰটো 36 এটা কিমান সাইজটো যে হোৱা নাই ন দামটো কিমান এটা কিমান এটো 38 এটা দামটো মানে এটা কাম কৰ টি-শাৰ্টটো নালাগে দিবলৈ এটা শাৰ্টটো দি দিয়া এইটো শাৰ্টটো হৈছে এই টি-শাৰ্টটো তেতিয়া ল'ব নালাগে শাৰ্টটো লৈ লওক আপোনাৰ শাৰ্টটো মেচিং কৰিছে ন ধুনীয়াকৈ এইটো লগত এইটো লৈ লওক এটা লৈ একো নাই দুটা লৈ লওক তেতিয়া আৰু পাছত নাপাব না সাইজটো এতিয়া সাইজটো আপোনাৰ হৈ আছে ন তাত কি আছে কি কৈছে এইটো নালাগে এইটো আপোনাৰ ভাল লাগিছিলে এইটো নালাগে যদি হ'ব ছাৰ এটা কথা জনাব নেকি ইয়াত যে মানে মলটো যে আছে আপুনি কেনেকৈ গম পালে रिएक्शन गजब बेइज्जती है इसका देखो रिएक्शन इको जवाब नहीं दिले बे रिएक्शन हां उसमें वहाँ पे ओ माय गॉड इज्जत लग गए यार हमारा इज्जत लग गया कैसे लोग रहते हैं यार यहाँ पर तो आमी आसो इतना कौन आसो इखिनि জায়গাটা কি আছিল হেঙেৰাবাৰী পথ আৰু ফাইনেলি আমি এতিয়া ওলাই আহিলোঁ ডাউন টাউন ফেশ্বন ভিক্টৰীৰ পৰা আৰু কিহৰ কাৰণে আহিছোঁ আপোনালোকক সকলো জনাই আছোঁ তো এইটো হৈছে হেঙেৰাবাৰীৰ ৰুট মিনি ৰুট
আৰু এইফালে আছে শুভম লগতে আৰু এইবিলাক বহুত ফেশ্বন ফেক্টৰীৰ হয় এইবিলাক কিহৰ কাৰণে ইয়াতে লগা হৈছে মই সকলো জনাই আছোঁ আপোনালোকক আৰু এইটো কৈ দে মই যে ইনষ্টাগ্ৰামত ভিডিঅ' প'ষ্ট কৰোঁ যে মোৰ 5 মিলিয়নলৈকে ভিউ আছে कौन हो तुम? मैं बाबूराव गणपतराव आपटे কিহৰ কাৰণে মানে ইয়াতে আহিছোঁ আপোনালোকক সকলো জনাই আছোঁ এইবিলাক যে লগাই আছোঁ আমি কিহৰ কাৰণে লগাইছোঁ এইটো ইমান ডাঙৰ বিল্ডিং আৰু ৰাস্তাৰ ফুটপাথৰ মানুহবিলাকক আমি ৰখাই মেলি মানে কিছুমান কথা বুজাই পঠাইছোঁ যে পুৰণা কাপোৰ জমা দিলে আপোনালোকে এনেকুৱা আপোনালোকে চালে গম পাব এনেকুৱা মানে বুজাই পঠাইছোঁ আৰু মানে কিছুমান দোকানত যায়ো মানে এটা ইনফৰমেশ্যন কিছুমান জনাই দিছোঁ সকলোকে কিবা কিবি বুজাইছোঁ সেইটো আপোনালোকক কৈ আছোঁ এইটো প্ৰথমতে খাই লওঁ এনাৰ্জিটো অকণমান লৈ ল'লোঁ আৰু কিহৰ কাৰণে আহিছোঁ আমি ইয়াতে আপোনালোকক সকলো জনাই আছোঁ अबे जल्दी बोल कल सुबह पनवेल निकलना है A few moments later. আমি মানে ইয়াতে কিহৰ কাৰণে আহিব লগা হৈছে সেইটো কথা আপোনাক এই চন্দাই বুজাই দিব কিহৰ কাৰণে আমি এইবিলাক পোষ্টাৰ লগাইছোঁ ইয়াতে মানে ফেশ্বন ফেক্টৰীৰ চন্দা অকণমান 1 মিনিটত বুজাই দিয়ক 1 মিনিটত এইটো আমাৰ ফেশ্বন ফেক্টৰীৰ অফাৰ হয় হয় এই অফাৰটো আপোনাৰ বছৰত এবাৰে আহে হয় যিটো অফাৰত আপোনাৰ পুৰণা কাপোৰ যিটো কাপোৰ আপুনি ইউজ কৰিব নোৱাৰিব আচ্ছা। সেই কাপোৰটো আপোনালোকে ফেশ্বন ফেক্টৰীত জমা দিব পাৰে আপোনাৰ আৰু জমা দিয়াৰ বিনিময়ত আপোনালোকে হয় কুপন পাব যেনেকুৱা ধৰি লওক জিন্স এটা দিব জিন্সটোত আপোনাৰ 400 এটা কুপন পাব সেই কুপনটোৰ নতুন জিন্স ল'লে আপোনাৰ হয়। 400 ৰিডিম কৰিব পাৰিব হয়। এনেকুৱা আপোনাৰ জিন্স আছে টি চাৰ্ট আছে চাৰ্ট আছে আৰু শ্বুজ আছে হয়। এইখিনি বস্তু আপোনালোকে বছৰত এবাৰে পাৰিব হয় ৰিডিম কৰিব চ' মই আৰু এটা কথা ক'ম যদি মই ছাপ'জ ফেঞ্চি বজাৰৰ পৰা এটা পেন আনিছোঁ সেইটো আপোনালোকৰ ইয়াতে এক্সচেঞ্জ কৰিব পাৰিম নে নোৱাৰিম পাৰিব সেইটো আমাৰ ইয়াত এক্সচেঞ্জ কৰিব পাৰিব আপুনি যিকোনো ব্ৰেণ্ডৰ কাপোৰ হওক হয়। আপুনি সেইটো কাপোৰ আমাৰ ইয়াতে এক্সচেঞ্জ কৰি আমি আমাৰ পৰা ব্ৰেণ্ডৰ কাপোৰ ল'ব পাৰিব মানে আপোনাৰ জোতা হওক চাৰ্ট হওক আপোনাৰ পেন যিকোনো এনি যিকোনো আচ্ছা যিকোনো আপুনি জমা দি পুৰণা কাপোৰ জমা দি নতুন কাপোৰ আপোনাৰ লৈ দিয়ক মাত্ৰ আপোনালোকৰ প্ৰডাক্টটো যাতে ফাটা চিঙা হ'ব নালাগে হ'ব নালাগে এইটো ৰাইট এইটো আপুনি আমি দুখীয়া মানুহক দিম হয় এন জি অ'ক দিম ৰিলায়েন্স ফাউণ্ডেশ্যনত জমা কৰা হ'ব তাৰ পৰা এন জি অ'বিলাকক ভগাই দিয়া হ'ব আচ্ছা চন্দাই বহুতখিনি কথা বুজাই দিলে আমি ইয়াত কিহৰ কাৰণে আহিছোঁ সেইবিলাক মানে ফুটপাথত এনেকুৱাকৈ লগাইছোঁ সেইটো কাৰণে অহা হৈছে বহুত ধন্যবাদ আপোনালোকে ভিজিট কৰিব ডাউন টাউন ফেশ্বন ফেক্টৰী তাতে আপোনালোকে পুৰণা কাপোৰ জমা দি নতুন কাপোৰ লৈ যাওক আৰু হেপী সকলোকে যদি ভিডিঅ'টো ভাল লাগিছে লাইক চাইক শ্বেয়াৰ কৰি দিব সকলোকে ছাবস্ক্ৰাইব এইটো কিমান দিন লাগি থাকিব এইটো 29 ফেব্ৰুৱাৰী আচ্ছা ফেব্ৰুৱাৰীত 29 তাৰিখত লাগি থাকিব